পৰিকল্পনা নাই ইয়াতো ৰাজনৈতিক দলবিলাকে সবে ৰিহাৰ্চলটো দিয়ে আছে গতিকে মইতো অধ্যক্ষৰ একো ভূমিকা নাথাকে এইটো বিটিচিৰ নিৰ্বাচন গতিকে নিৰ্বাচন সময় আহিছে যিহেতু সেইটো আমাৰ কোভিডৰ কাৰণে ডিসেম্বৰত মানে হৈছিলে দিনটো পিছুৱাই আৰু এনে মানে নটিফিকেশন মতে এপ্ৰিলত হ'ব লগা আছিলে গতিকে যেহেতু কাউন্সিল ফৰ্মেশনখন মানে ডিসেম্বৰত হৈছে গতিকে হিটোৰ কাৰণে মানে আপোনাৰ এই নিৰ্বাচনটো এপ্ৰিলৰ পিছত কৰাৰ কথাটো অলৰেডি মানে মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিলে গতিকে সেপ্টেম্বৰত মানে নিৰ্বাচনটো হৈ গ'লে বৰষুণ নাথাকে মানে ভাল এটা সময়ত হ'ব বুলি মই ভাবো ইয়াৰ পিছত যেহেতু বিধানসভাৰ নিৰ্বাচনো আছে তেনেকুৱা কিছুমান টেকনিক্যাল অসুবিধাবিলাকো আছে গতিকে মই ভাবো সেপ্টেম্বৰত নিৰ্বাচন হৈ গ'লে সব ফালৰ পৰা মানে ঠিক হৈ যাব বাকি হেতু গণতান্ত্ৰিক এয়া এটা উৎসৱ গতিকে সবে খেলিব সবে এনজয় কৰিব আৰু যে দায়িত্ব পায় আমাৰ বিটিচিৰ কাৰণে বিটিচিৰ জনগণৰ কাৰণে নিজৰ পৰিকল্পনাটো লৈ ফালে ভাল কাম কৰিব লাগে এটোৱে আশা কৰো মানে অঞ্চলৰ উন্নয়ন হ'ব লাগে আৰু পাৰিলে গোটেই ৰিপৰ্টাৰখিনিও টিম বনাই ফালে ইলেকশ্যন খেলিব লাগে কোনেও জানা কথা নহয় কোনেও ভাবি কোনেও কিবা কৰা কথা নহয় সেইবিলাক হ'ল আপোনাৰ এটা প্ৰক্ৰিয়া গতিকে প্ৰক্ৰিয়াৰ ভিতৰত সোমাই আছে ৰাজনীতি আমাৰ দেশখন পৰিচালনা কৰাৰ প্ৰক্ৰিয়াটো হ'ল ৰাজনৈতিক প্ৰক্ৰিয়া গতিকে ৰাজনৈতিক প্ৰক্ৰিয়া হিচাপে ৰাজনৈতিক দলৰ জৰিয়তে চৰকাৰ গঠন কৰা হয় আৰু ৰাজনৈতিক দলে যেহেতু চৰকাৰ গঠন কৰে নিজৰ প্ৰতিনিধিসকলক লৈ ফালে ৰাজনৈতিক দলে সেইবোৰ সিদ্ধান্ত মাজে মাজে সময় সাপেক্ষে প্ৰয়োজন সাপেক্ষে কৌশলগতভাৱে এইবিলাক লৈয়ে থাকিব গতিকে যেতিয়ালৈকে মানে আপুনি মানে নহয় এইবোৰ একো দেখা নাপায় গতিকে ৰাজনীতিত অসম্ভৱ একো নাই সবে সম্ভৱ আৰু আমাৰ সংবিধানে সবটোৱে সম্ভৱ আমাৰ এনেকুৱা দিছে যে আপোনালোকেও আজি সাংবাদিক হৈ প্ৰশ্ন সুধি আছে কালি পৰহি আপোনালোকৰ এমএলএ হয় আনে আপোনালোকক প্ৰশ্ন সুধিব সেইটো হ'ল আমাৰ দেশৰ এটা কি কয় এইটো সুন্দৰতা বিউটিফুল আমাৰ গণতান্ত্ৰিক দেশ ইয়াত সবে সমান কোনোবাই যদি প্ৰতিনিধি হৈছে আৰু তাক যদি ৰাইজে আমনি লাগিছে নেক্সট বাৰত তাক ৰিজেক্ট কৰি দি দিয়ে তাত একো কৰিব নোৱাৰে কোনো অকলে নিজে ৰজা হ'ব নোৱাৰে ৰাইজে ৰজা বুলি সেইকাৰণে কোৱা হয় গতিকে আমাৰ গণতন্ত্ৰত মানে যিটো প্ৰক্ৰিয়া এই প্ৰক্ৰিয়া হিচাপে সব চলি থাকিব আৰু ৰাজনৈতিক দলবিলাকত ৰাজনৈতিক দলবোৰে নিজৰ সুবিধা অনুযায়ী তেওঁলোকৰ মানে কি কয় দল পৰিচালনা কৰা বা বিভিন্ন ব্যক্তিবিলাকক কি পদ মৰ্যাদা দি আগুৱাই লৈ যাব সেইবিলাক চলি থাকিব সমষ্টি যেহেতু ফ্ৰী হৈ আছে মানে নতুন হিচাপে এমএলএ নাই বা তেনেকৈ তোমাৰ টংলা সমষ্টি এমএলএ নাই ভেৰগাঁও সমষ্টি এমএলএ নাই গতিকে সবে সেইকাৰণে যাৰে তাৰে নাম লৈ থাকে নহ'লে কি লৈ কথা পাতিব গতিকে মই যেহেতু বিধায়ক হৈয়ে আছো মোৰ ঘৰ গড়েশ্বৰ সমষ্টি মই আকৌ পানেৰীৰ বিধায়ক আছিলো এতিয়া মোৰ সমষ্টিয়ে নাই পানেৰী সমষ্টি মানে ভংগ হৈ গ'ল আৰু এতিয়া টংলা আৰু ভেৰগাঁও নতুন সমষ্টি হৈ গ'ল পানেৰী আৰু নাই বুজি পালে না ভৱিষ্যত নোহোৱা বিধায়কটো মই আছো এতিয়া তিনিটা সমষ্টি আকৌ বিধায়ক নাই আৰু মোৰ নাম লৈ আছে কিন্তু ক'ৰবাত এনেকুৱাতো হ'ব পাৰে অতি মাছত বগলী কণা না কি কয় বেছি মাছ দেখিছে যাই এটাও মাছ মই নাপাবও পাৰো মানে মানে কোকৰাঝাৰত আমাৰ বিধানসভা হোৱাৰ কাৰণে যিখিনি আন্তঃগাঁথনি লাগে ইয়াৰ সব আছে আমি অলৰেডি আগতে মানে বিটিচিৰ যিটো বিধানসভা ইয়াৰ আমাৰ 126 জন বিধায়ক বহিব পৰা ব্যৱস্থাটো অলৰেডি আগতে কৰি থৈ দিছে আৰু বাকি যিখিনি আমাক লাগে তাত এইটো আমি অলৰেডি চাই আহিছো সব সম্পূৰ্ণ হৈ আছে গতিকে 17 তাৰিখৰ বিধানসভা খুব ধুনীয়াকৈ ভাল পৰিৱেশত কোনো অসুবিধা নোহোৱাকৈ তাত চলি যাব মানে বিধানসভাটো সেয়া এটা ঐতিহাসিক হ'ব অসম বিধানসভা প্ৰথমবাৰৰ কাৰণে অসম বিধানসভাৰ স্থায়ী যিটো বিধানসভা তাৰ বাহিৰত বহিব আৰু আমি সব বিটিচি বাসীৰ কাৰণে সৌভাগ্যৰ কথা এয়া বিটিচিৰ বিধানসভা মানে কক্ষত এই বিধানসভাখন বহিব গতিকে আমি বিটিচি বাসীৰ কাৰণে এয়া এটা সদায় স্মৰণীয় হৈ থাকিব আৰু আমি সৌভাগ্য মানে কথা যে প্ৰথম আমি অসম বিধানসভা ইয়াতে মানে কি কয় এইটো হস্পিটেলিটি অনুষ্ঠিত কৰাৰ সুযোগটো পাইছো আতিথ্য দিবলৈ সুযোগটো পাইছো আৰু আপোনালোককো আমন্ত্ৰণ জনাইছো এবাৰ সেইদিনা আহিব সবে এবাৰ 10,000